নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি কৰ্দৈ আচাৰ বনাব লৈছোঁ। কেনেকৈ বনাওঁ আপোনালোকক দেখাম দেই। ইয়াৰ মছলাখিনি প্ৰথমতে ভাজি দিছোঁ। শুকান জলকীয়া, ধনিয়া, গোলমৰিচ, সৰিয়হ, জিৰা, আজৱাইন এনেকৈ ধুনীয়াকৈ ভাজি লৈছোঁ। লগত গোটা ধনিয়া, তাৰপিছতে ভাজি হোৱাৰ পাছত এনেকৈ মিক্সাৰত দি এনেকৈ গ্ৰাইণ্ড কৰি ল'লোঁ। লৈ পেলাই প্লেট এখনত ধুনীয়াকৈ ঢালি লৈছোঁ। ঢালি লোৱাৰ পাছত এতিয়া কেৰাহীখন গেছত পাতি দি তাতে মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি দিয়া হৈ গ'ল প্ৰায়। এতিয়া এনেকুৱা ডাঙৰ গামলা এটাত কৰ্দৈখিনি দি লৈছোঁ। কেৰাহীত দিয়া নহয়, মানে কেৰাহীত নিদিওঁ, সেইটো কাৰণে গামলাটোত দি দিছোঁ। আগৰ গামলাটো সৰু হোৱাৰ বাবে বেলেগ এটা ডাঙৰ গামলাত দি লৈছোঁ। ইয়াত জলকীয়া গুড়াখিনি দি দিলোঁ। তাৰপাছতে ইয়াত হালধি এড কৰি দিলোঁ। হালধি এড কৰি দিয়াৰ পাছত ইয়াত দিলোঁ নিমখ সোৱাদ অনুযায়ী দিয়া হৈছে। তাৰপাছতে ইয়াত এতিয়া গ্ৰাইণ্ড কৰি থোৱা মছলাখিনি দি দিম। দি দিলোঁ ধুনীয়াকৈ। তাৰপৰা যিখিনি মানে তেল গৰম কৰা হৈছে তাত পাঁচফোৰণখিনি অকণমান ভাজি লোৱা হৈছে। ভাজি লৈ তাৰপাছতে সেইখিনি ইয়াত আকৌ এড কৰা হৈছে ভিনেগাৰ এনেকৈ সৰু চামুচেদি 3 চামুচ, ভৰ্তিকৈ নহয় আৰু দি এড কৰি মছলাখিনি দি এনেকৈ ধুনীয়াকৈ মিলাই লৈছোঁ। মিলাই লোৱাৰ পাছত ইয়াত গৰম কৰি থোৱা তেলখিনি দি দিয়া হৈছে। দি পেলাই ধুনীয়াকৈ মিলাই লৈছোঁ। আপোনালোকে কেনেকৈ বনায় কমেণ্ট কৰি জনাব, আৰু যোনে খাই ভাল পায় তেওঁ কমেণ্ট কৰি জনাব। এতিয়া ধুনীয়াকৈ মিলাই লৈছোঁ। দেখিবলৈ দেখিছেনে কিমান ধুনীয়া হৈছে, মাংস যেন দেখা হৈছে। এতিয়া ধুনীয়াকৈ মিলাই লৈ ভালকৈ মিলাব লাগে, কাৰণ মছলাখিনি টেঙাখিনিত ভালকৈ লাগিলে ভাল লাগে। সেইটো কাৰণে ধুনীয়াকৈ মিলাই লোৱা হৈছে। ঠিক আছে, আপোনালোকে কেনেকৈ বনাই ক'বচোন। এয়া প্ৰায় হৈয়ে গ'ল আৰু মিলাই ওচৰৰ পৰা দেখাই দিছোঁ অলপ কেনেকুৱা হৈছে ক'বচোন। মিলাই হৈ গ'ল প্ৰায়। এতিয়া বৈয়ামত ধুনীয়াকৈ ভৰাই দিওঁ। বৈয়ামটো প্লাষ্টিকৰ, চিচাৰ হ'লে ভাল হয় আৰু চিচাৰ বৈয়াম যিহেতু নাই, প্লাষ্টিকৰ বৈয়ামতে থোৱা হৈছে। হ'লেও বেয়া নহয় যেনিবা। বৈয়ামত ভৰাই থৈ দিম আৰু এয়া দেখিছে, বৈয়ামত থোৱাৰ পাছত দেখাই দিছোঁ। ঠিক আছে, আজিলৈ বাই বাই। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।